নমস্কাৰ অসমীয়া খাদ্যজ্যোতি এটা নতুন ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ থালিখনত আছে এয়া ভাত, এয়া লফা শাকে ৰৌ মাছৰ আঞ্জা, এয়া আছে বৰিয়লা মাছ ভজা, এয়া মাছৰ পেটু বেঙেনা দি বনোৱা, এয়া আছে মগু দালি বৰ, আৰু এয়া দাংবডি আৰু আলু দি শুকান চব্জি। গতিকে ইমানখিনি থলুৱা খাদ্য মুখৰ আগত লৈ আৰু ৰৈ থাকিব নোৱাৰি। তেতিয়াহ'লে সোনকালে খোৱা আৰম্ভ কৰোঁ। এয়া লফা শাক লৈছোঁ। লফা শাকৰ জোল বহুত টেষ্টি। মাছ প্ৰথমতে বৰিয়লা মাছে আৰম্ভ কৰিছোঁ। সঁচাকৈ থলুৱা অসমীয়া শাকৰ সোৱাদেই বেলেগ। মই ৰৌ মাছৰ আছোঁ। কি সোৱাদ। পেটুৱা বেঙেনা জ্বলা চব্জি বহুত টেষ্ট, সুন্দৰ। মুখে ব্যাখ্যা কৰিব পৰা নাই, ইমানেই সুন্দৰ। শুকান চব্জি এটা ডাঙৰ বাৰী লৈছোঁ। মগু দাইল বেচন দি বনোৱা বৰ আজি পেটু চব্জিটো বহুত টেষ্ট হৈছে। বৰিয়লা মাছ ইতিমধ্যে খতম।
এটা এক্সপেৰিমেণ্ট কৰি চাওঁ। বৰ লৈছোঁ, ভাত লৈছোঁ, মাছ লৈছোঁ মোৰ ষ্টাইলত। ৰৌ মাছ খতম কৰিলোঁ। ডেলিভাৰীটো বহুত ভাল। শেষতে বৰকেইটা আছেগৈ। আজিৰ থালিখনৰ মই সকলোবোৰ খাই সমাপ্ত কৰিছোঁ। আজিৰ থালিখন খাই বহুত ভাল লাগিলে। মায়ে সকলো ঘৰুৱাভাৱে প্ৰস্তুত কৰি দিছিলে। যদি ভিডিঅ'টো আজি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। ধন্যবাদ।